আমাৰ দোকান ডিগবৈ চাৰিআলি নামঘৰ আছে অপজিট সাইডত সিং কমপ্লেক্স। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল জুলন ব্লগ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পূজা মোবাইল টিংকুদা মোবাইলত আজি ৰিভিউ এটা দিম বুলি পথাৰ ৰোৱনী কেনেকৈ ধান ৰুই আছে দেখাই আছোঁ আপোনালোকক। দোকানে ৰখি আছোঁ, লগৰ এটা আহিব নিবলৈ মোক পূজা মোবাইল দোকানলৈ। ৰখি ল'লোঁ, এতিয়া গৈ আছোঁ পূজা মোবাইল দোকানলৈ আজি ৰিভিউ দিবলৈ আপোনালোকক। আগতে সৰুতে LP স্কুলত পঢ়িছিলোঁ, LP স্কুলখন দেখাব গৈছোঁ আপোনালোকক। হাই স্কুলত পঢ়িছিলোঁ, হাই স্কুলখন দেখাব আপোনালোকক চেষ্টা কৰিছোঁ। হাই স্কুল ৰিভিউ দিম বুলি আহিছিলোঁ। এইখন দোকানৰ মালিকটো এইজন হয়, টিংকুদা। ইয়াতে ৰিভিউ দিম বুলি আহিছোঁ। চব মানে এতিয়া ৰিভিউ দিব, এতিয়া আপোনালোকক কিমান কমত এৰি দিব। মোৰ নাম টিংকুদা জয়শ্ৰীৰাম। আপুনি চাব, আপুনি অনলাইনত যেনেকৈ অৰ্ডাৰ কৰে আপুনি চাব আপোনাৰ ৱাৰেণ্টিৰ কাৰণে প্ৰব্লেম হয়, কিন্তু আপোনাক অনলাইন প্ৰাইচতো দিম আৰু অনলাইন প্ৰাইচত দিম প্লাছ 1 year ৱাৰেণ্টি দিম। কিবা প্ৰব্লেম হয় আপুনি ইয়াত দেখাব পাৰে আৰু প্লাছ আমি যোনটো ছাৰ্ভিচ দিম বেষ্ট ছাৰ্ভিচ দিম। আৰু অনলাইনত যাব দৰকাৰ নাই, আপুনি এসপ্তাহ ৱেইট কৰিব লাগে। যিকোনো অনলাইনত আপুনি অৰ্ডাৰ দিয়ে আৰু আমাৰ ইয়াত কি হ'ব লগালগ পাব আৰু অনলাইন প্ৰাইচতে পাব। ঠিক আছে, যেনেকৈ এইটো মডেল আহিছে অপ্পো A57, আপুনি চাব এইটো অনলাইনত আপুনি চাব 14,000 হ'ব, আমি ইয়াত 14,000তে দিম প্লাছ এটা টেম্পাৰ লগত ফ্ৰী দিম। কিন্তু এক্সট্ৰা পৰিলে আপুনি অনলাইন টেম্পাৰটো ফেচিলিটি নাপাব। আৰু যিকোনো আছে মডেল যেনেকৈ আপুনি চাব Realme 9 যিটো এইটো অনলাইনত যিমান প্ৰাইচ আছে এইটো পাব। আৰু এতিয়া বৰ্তমান চলি আছে আপুনি চাব যদি Realme আপুনি 13,000 যোনটো 128 GB পায়, এইটো আপুনি অনলাইন 13,000 পাব, ইয়াতো 13,000 পাব। আৰু এটা আছে 64 GB, এইটো ইয়াত 12,000 পাব, অনলাইনটো 12,000 প্লাছ এটা টেম্পাৰ ফ্ৰী পাব। আৰু বেক কভাৰ অনলাইন পৰা ল'ব আপুনি 250 পৰিব, ইয়াত 100 টকাতে বেক কভাৰ ভাল বেক কভাৰ পাই যাব। ঠিক আছে, আৰু সেইকেইটা মোবাইল হৈ গ'ল আমাৰ কিমান আছে মডেল আছে যি আছে চব অনলাইন এটা পাব। আৰু যিকোনো যদি ষ্টক আমাৰ ওচৰত নাথাকে সেইটো আপুনি এদিন আগত মই হোৱাটছআপ নম্বৰ দি দিম, আপুনি হোৱাটছআপ টেক্সট কৰিব পাৰে, নহ'লে কল কৰিব পাৰে। টেক্সট কৰিলে বেছি ভাল, আমি বিজি থাকোঁ অলপ, সেইকাৰণে আপুনি টেক্সট কৰিব। আজি যদি অৰ্ডাৰ দিয়ে কালি আপুনি পাই যাব, এইটো অনলাইন প্ৰাইচতে পাব। ঠিক আছে, তাৰপিছত আমাৰ ওচৰত কি আছে আপুনি চাব, আপুনি 200-300 টকাত আপুনি হেডফোন পায়। ঠিক আছে, ভাল কোৱালিটি যে ল'ব যে 300 টকামান পৰি যাব। ঠিক আছে, কিন্তু আমাৰ ওচৰত এটা কোৱালিটি আছে, আপুনি ইউজ কৰিব, এবাৰ ইউজ কৰি চাব, আপুনি 200-300 টকা খৰচা কৰিব দৰকাৰ নাই। 165 ৰুপিজ হেডফোনটো ইউজ কৰি চাব, আপুনি ইমান বেষ্ট হেডফোন আছে, আপুনি নেক্সট টাইমত এইটোৱে বিচাৰিব। এইটো আপুনি বহুত ভাল কোৱালিটি হেডফোন হয়, যোনটো আপুনি ইয়াত পাই যাব, আপুনি অনলাইন যাব দৰকাৰেই নাই। ঠিক আছে, তাৰপিছত আপুনি চাব পইচা দিব হেডফোন আছে বহুত ব্ৰেণ্ডেড যদি লাগে অনলাইন প্ৰাইচত যোনটো থাকে তাতকৈ মেক্সিমাম 100 টকা বেছি পাব, কিন্তু 1 year একদম ৰিপ্লেচমেণ্ট ৱাৰেণ্টি। যদি আমাৰ ওচৰত যদি ষ্টক থাকে নকলৈকে ৰিপ্লেচ পাব, কিন্তু আজিকালি আপুনি চাব অনলাইন বেছিভাগ আপুনি প্ৰডাক্টকেইটা কি আছে ৰিপ্লেচ নহয়, কিন্তু আমাৰ ইয়াত ৰিপ্লেচো হৈ যাব। তাৰপিছত আপুনি এইটো চাব, আপুনি চাই আছে হেডফোন ভেৰাইটিজ আছে, একদম 100% অৰিজিনেল ডিষ্ট্ৰিবিউটৰ আমাৰ এইটো অনলাইন প্ৰাইচত আপুনি মেক্সিমাম প্ৰডাক্ট পাই যাব। যেনেকৈ নেক বেণ্ড আছে, আজিকালি যোনটো চলি আছে। তাৰপিছত আপুনি ডাঙৰ এইটো ব্লুটুথ হেডফোন উইথ আপুনি এইটো ৱায়াৰ পাব, চব আপুনি অনলাইন প্ৰাইচত পাই যাব। আপুনি তাৰপিছত চাব চাৰ্জাৰ আপুনি এইটো ইউজ কৰি চাব, ডিজিটেল চাৰ্জাৰ বহুত ভাল আছে। 250-300 আপুনি যাব নালাগে 500 টকা 100 টকা ল'বলৈ, এইটো পাই যাব। প্লাছ আপুনি অৰিজিনেল যোনটো আপুনি চাই আছে ডাটা কেবল পাই যাব, সব অনলাইন প্ৰাইচত পাব। আপুনি চাৰ্জাৰ আছে অনলাইন প্ৰাইচত পাই যাব। আৰু আপোনাক আপুনি যেনেকৈ আপুনি এইটো টেম্পাৰ আছে, যেনেকৈ আপুনি মেক্সিমাম 100 ৰুপিছতে কিনে টেম্পাৰ। ঠিক আছে, আপুনি ইয়াত অনলি 80 ৰুপিছত পাই যাব। আৰু তাৰপিছত আপুনি চাব যে আমাৰ যোনটো ছুপাৰ ডি বুলি কয় এটা আহে,
সুপাৰ ডি বুলি এটা আহে, এইটো টেম্পাৰ যদি আপুনি অনলাইনত চাব 200 টকা বা 250 300 মান দাম আছে, ঠিক আছে। সেইটো কাৰণে আপুনি লগাবলৈ বহুত কষ্ট পাব, নিজে লগাব নোৱাৰে, দোকানত আহিব পাৰিব, ঠিক আছে, আহিব লাগিব। কিন্তু আমাৰ ইয়াত কি আছে, লগাই কিনি 200 আপুনি পাই যাব। তাৰ বেষ্ট কোৱালিটি, লং লাষ্টিং আছে, ফুল মোবাইলত কভাৰ কৰিব। আপুনি অনলাইনত যাব দৰকাৰ নাই, ঠিক আছে। তাৰপিছত আপুনি আৰু আমাৰ যেনেকৈ বেক কভাৰ আপুনি যদি অনলাইন লয় 300 টকা 250 টকা 250 300 মান পৰি যায়। কিন্তু আমাৰ ইয়াত আছে কি আছে, আপুনি এইটো চাব, এইকেইটা আছে কভাৰ আছে, কিন্তু আপুনি 150 ৰুপিছত পাব। তাৰপিছত আপুনি চাব এইটো কিন্তু স্মক কভাৰ হয়, আপুনি বেচিকেলি 150 লয়, অনলাইনত 250 লয়, কিন্তু আপুনি ইয়াত অনলি 100 ৰুপিছত পাই যাব, ঠিক আছে। আৰু যিকোনো আপুনি মেক্সিমাম মডেল বেক কভাৰ ইয়াত এভেইলেবল আছে। যদি আপোনাৰ কিছুমান মডেল আছে যেনেকৈ আপুনি ডাউট আছে যে পাম নাপাম, তো আপুনি হোৱাটছএপত মেছেজ কৰি সুধিব পাৰে যে এইটো মডেল বেক কভাৰ বা এইটো মডেল মোবাইল আছে নে নাই, বা এইটো মোবাইলত কিমান ৰেট পৰিব, চব ডিটেইল আপুনি সুধিব পাৰে, ঠিক আছে। শুনিলে ইয়াত কমটি দামত মোবাইল চোবাইল চেল কৰিব, অনলাইন প্ৰাইচতে দিব, আৰু মোৰ নাম কৈ দিলে বিশেষকৈ টিংকুদাই বেছি সস্তাতে দি দিব মানে। আপোনালোকে আহিব পাৰে গাইছ ইয়ালৈ, আৰু যদি টিংকুদাই এতিয়া যদি কিবা কয় কৈ দিয়ক। আমাৰ দোকান ডিগবৈ চাৰিআলি নামঘৰ আছে, অপজিট ছাইডত সিং কমপ্লেক্স, পূজা মোবাইল প্ৰথম দোকান। মোবাইলটো মোৰ দোকান হয়, আপুনি আহক আমাৰ দোকানত, আপুনি ৰেটটো ট্ৰাই কৰক, আপুনি বস্তু লৈ কিনি চাওক কেনেকৈ ছাৰ্ভিচ পায়, কেনেকৈ কোৱালিটি পায়, আপুনি এবাৰ লৈ চাওক। আৰু ৰেটটোতো আপুনি জানে অনলাইন প্ৰাইচতে পাই যাব আপুনি। আপোনালোকৰ ইয়াত জানিব পোৱা গৈছে যে ইয়াত যে ফাইনেন্সো হয়, এই দাদাজনে কয় ফাইনেন্স কৰি আছে এতিয়ালৈকে বৰ্তমান। আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব ইয়াত, আৰু আপোনালোকে চিম বনাব পাৰিব। চিম বনোৱাখিনি কথাখিনি টিংকুদাই কৈ দিব। সিম আপোনাৰ টোটেল ফ্ৰী থাকিব, জিঅ' আৰু এয়াৰটেল, আৰু 5 মিনিটৰ ভিতৰত আপুনি সিম এক্টিভেট কৰিব পাৰিব। লগালগ আপুনি কথা পাতি ইয়াত যাব পাৰিব, আৰু আপোনাৰ সিমৰ একো চাৰ্জ নাই, আপুনি খালি ৰিচাৰ্জৰ পইচাটো দিব লাগিব। ডকুমেণ্টছখিনি কি লাগিব সেইটো কৈ দিছে দাদাই। আপুনি ভোটাৰ আই ডি নহ'লে আধাৰ কাৰ্ড, দুটা ভিতৰত এটা আনিব লাগিব, নিজৰটো লৈ আনিব লাগিব, ঠিক আছে। আৰু একো নালাগে, আপোনালোকে অকল ডকুমেণ্টছটো লাগিব, ভোটাৰ আই ডিখন। ৰিভিউ দিয়া হৈ গ'ল, এতিয়া ঘৰলৈ গৈ আছোঁ। মায়ে ক'লে ফোন মাৰিলে যাও দুটা লৈ আহিবি বুলি, যাওকেইটা লৈ ল'লোঁ। তাৰপিছত এতিয়া ভাবিলোঁ আজি আৰু অনুপমে আজি আইফোন এটা বুকিং কৰি দিলে, তাকে আজি পাৰ্টি এটা খোৱালে, সৰু মৰুকৈ আইফোনটো ল'লে, ডাঙৰকৈ পাৰ্টি এটা দিম বুলি কৈছে। আজি ভিডিঅ'টো ইমানেই, আৰু এটা বেলেগ ব্লগত আপোনালোকক লগ পাম। মোৰ চেনেলটো যোনে যোনে নতুনকৈ চাই আছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি মই অনুৰোধ কৰিলোঁ। বাই বাই।